উপস্থিত আছোঁ ধেমাজি টাউনত আৰু আজি ধেমাজিবাসীৰ বাবে সুখবৰ। আজি ধেমাজি টাউনত আমাৰ এজন মৰমৰ দাদা কিউট পৰা দাদাই নতুনকৈ এখন পলিক্লিনিক শুভাৰম্ভ কৰিছে আৰু আজি এই শুভাৰম্ভণি অনুষ্ঠানত আমি উপস্থিত হৈছোঁ। ইয়াত আপোনালোকে দেখিছে প্ৰাচীন পলিক্লিনিক। এতিয়াৰ পৰা আপোনালোকে দূৰলৈ যাব নালাগে। আপোনালোকৰ সমস্যাসমূহ সমাধান হ'ব এতিয়াৰ পৰা ধেমাজিতে। ধেমাজিত নতুন সংযোজন MS প্ৰাচী পলিক্লিনিক। ধেমাজি আমলুগুৰি সোণোৱাল যুৱক ক্ষীৰোদ বৰাৰ এয়া এক নতুন পদক্ষেপ। আজি প্ৰাচী পলিক্লিনিকৰ শুভ উদ্বোধনী অনুষ্ঠান আছিলে। জনপ্ৰিয় কৌতুক অভিনেতা গাৰ্গদা আহিছিলে ডক্টৰ পৰমানন্দ সোণোৱাল, টংকেশ্বৰ সোণোৱাল, বহু বিশেষজ্ঞ ডাক্তৰ আৰু বহু বিশিষ্ট ব্যক্তি। ধেমাজি ৰেলৱে পথৰ ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখা আৰু বিশাল মাৰ্কেটৰ সমীপত অৱস্থিত এই প্ৰাচী পলিক্লিনিকখন। এই পলিক্লিনিকত আল্ট্ৰাছাউণ্ড, ডিজিটেল এক্স-ৰে, এণ্ডস্কপি, লেবৰেটৰী, ECG আৰু মেডিচিনৰ সুবিধাসমূহ থাকিব। আজিৰ অনুষ্ঠানটি আঁত ধৰে কল্পজিৎ সোণোৱালে। আমি আজিৰ অনুষ্ঠানৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। যোৱা প্ৰায় 25টা বছৰ তেখেতে এই চিকিৎসাৰ লগত জড়িত হৈ আছে। অৰুণাচলৰ ডাবৰী যুগতো তেখেতৰ এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান আছে, বাগেদুৱাতো তেখেতৰ প্ৰতিষ্ঠান আছে আৰু আমাৰ ধেমাজিৰ বাবে সুখবৰ যে ধেমাজিতো তেখেতে এনেকুৱা ধৰণৰ এখন প্ৰতিষ্ঠান আৰম্ভ কৰিছে। আমি ধেমাজিবাসী হিচাপে ক্ষীৰোদ বৰা ডাঙৰীয়াক আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰাচী পলিক্লিনিকৰ যিখন আজি শুভাৰম্ভণি হৈছে, আমাৰ স্বত্বাধিকাৰী ক্ষীৰোদ বৰা দাদা আছে। আমি প্ৰথমে আপোনাক শুভকামনা জনাইছোঁ, অভিনন্দন জনাইছোঁ। এতিয়া আমি জানিব বিচাৰিম আপোনালোকৰ, মই ভিডিঅ'টো আচলতে কৈছোঁৱে, আমাৰ যি ষ্টেট বেংকৰ যি শাখা আছে ধেমাজিৰ আৰু যি বিশাল মাৰ্কেট আছে তাৰ মাজতে এই ক্লিনিকখন আছে আৰু আমি কেনেকুৱা ধৰণৰ আচলতে ইয়াত যিসকল আহিব তেওঁলোকে কেনেকুৱা ধৰণৰ ফেচিলিটি পাবলৈ মানে হয়, যিবিলাক ৰোগী আহিব তেখেতলোকে ইয়াতে সকলোবিলাক সুবিধা পাব। যেনেধৰণৰ আপোনাৰ ডক্টৰক দেখুওৱা টেষ্ট পৰীক্ষা কৰাৰ বাবে আকৌ বেলেগ এখন দূৰলৈ যাব দৰকাৰ নপৰে। ইয়াতে টেষ্ট পৰীক্ষা হ'ব। যদি ডক্টৰে এণ্ডস্কপি লিখে তেখেতৰ এণ্ডস্কপি ইয়াতে হ'ব। এণ্ডস্কপাৰটো আপোনাৰ ডিব্ৰুগড়ৰ পৰা আহিব। এটা প্ৰত্যেক দিনাখনে নহ'ব, এটা নিৰ্দিষ্ট টাইম লৈ তেখেতৰ এটা কোনোবা এটা বাৰত আহিব ইয়াত। আমি সেই বাৰটো আমি ৰাইজক অৱগত কৰাম আৰু সেই তেনেধৰণৰ তেখেতৰ যি বিভাগৰ যিটো সুবিধা হয় সেই বিভাগৰে ডক্টৰ তেখেতে ইয়াত সুবিধাবিলাক পাব এই ৰোগীজন। অত্যাধুনিক তেখেতসকলে মেচিন আনিছে আৰু ইয়াৰ জৰিয়তে আমাৰ জনসাধাৰণে যথেষ্ট উপকৃত হ'ব বুলি মই অনুভৱ কৰিছোঁ। আৰু লগতে আমাৰ যিসকল দাঁতি কাষৰীয়া আমাৰ ৰাজ্য যিখন অৰুণাচল প্ৰদেশ, বহু ব্যক্তিও ইয়াৰ জৰিয়তে উপকৃত হ'ব বুলি মই অনুভৱ কৰিছোঁ। এই মধুৰ ক্ষণত মই স্বত্বাধিকাৰী তেখেতসকলক অভিনন্দন জনাইছোঁ। এই অনুষ্ঠানটোৱে সাফল্যমণ্ডিত হওক তাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।